নাকত মানে হুলে বিন্ধি দিলে তো চলাই গ'ল বেয়াকে। এইটো ৰামটেং আহি মোৰ এই অৱস্থা, একদম নাকত কিবা হুল সোমাই গৈছে মানে, তো কিবা লাগিল তেজ ওলাই আছে। ফাইনেলি আমি কি ৰামটেং আহি পালোঁ। মই গোটেই খালানো মাঘৰ বিহু উপলক্ষে আমি গোটেইবিলাকে আজি ৰামটেঙত পিকনিকলৈ আহিলোঁ আৰু হৈছে ৰামটেং আহি পালোঁ। আমি বহুতখিনি মানুহ আহিছোঁ আমাৰ গাঁৱৰ পৰা। ফাইনেলি ৰামটেং আহি পালোঁ। ইয়াক কাজিৰঙা আছে আমাৰ ড্ৰাইভাৰ বাবু, ইফালে ওপৰত ৰমেনকা। এইটো ৰামটেং দেখাই আছোঁ, আহি পাইছোঁ মানে ৰামটেং পাইছোঁৱে আৰু কি জেগা ৰামটেং দেখাই আছোঁ 1 মিনিটত। ৰামটেং আমাৰ দাদা, আমাৰ কাকা, এইটো তো একেলগে গোটাই পেলাই আমাৰ গাঁৱৰ বহুত মানুহ আহিছোঁ। ৰামটেং ফাইনেলি আহিছিলোঁ, ভাল লাগে খুব জেগাটো, ঠাণ্ডা পৰিৱেশটো ঠাণ্ডা। তাৰপিছত ভালকৈ দেখাই আছোঁ, পিছলৈকে চাই থাকিব ভিডিঅ'টো। তেতিয়া হৈছে ৰামটেং। মাঘৰ বিহু বুলি কি মজা জেগা। খোজে তো ৰামটেং যদি আহিব খোজে আহিব পাৰে। বাখলাৰ পৰা জানে, বাখলাৰ পৰা মোটামুটি 3 কিলোমিটাৰ দূৰত এই ৰাস্তাখিনি আহিলে ৰামটেং এই লোকেশ্যনটো পাই যাব। খুব ধুনীয়া লোকেশ্যন, তো যদি আহিব খোজে আহিব পাৰে আৰু। ফাইনেলি সেই জেগাটো ওচৰলৈকে যাই আছোঁ, দেখাই আছোঁ, চাই থাকিব। বাহ, খুব ঠাণ্ডা ঠাণ্ডা বতাহ লাগিছে। নাকত মানে হুলে বিন্ধি দিলে তো চলাই গ'ল বেয়াকে। এনেকৈ জংঘলত সোমাইছিলোঁ তো নাকত কিবা বিন্ধি দিলে তেতিয়া তো ৰামটেং আহি মোৰ এই অৱস্থা, একদম নাকত কিবা হুল সোমাই গৈছে মানে, তো কিবা লাগিল তেজ ওলাই আছে। আমি ওপৰৰখিনিত আহি পালোঁ, ওপৰৰ জেগাখিনিত মানে য'ৰ পৰা পানীটো পৰে তাত পাকনালৈকে আহি পালোঁ। এতিয়া আমি দেখাই থাকি আমি এইখিনি জেগালৈকে যাম। তো ওপৰৰ পৰা কেনেকুৱা দেখাই সেইটো দেখাই আছোঁ আৰু ব্যস্ত চবে। তো ফাইনেলি এইটো পালোঁ আৰু তলফালে দেখাম, যদি পাৰোঁ তলফালে দেখাম আৰু নোৱাৰিলেতো বাদে ইফালে পাৰে আৰু ওপৰত আছোঁ। এতিয়াতো তলৰ পৰা আৰু দেখাইছে গৈছে, ওপৰত আছোঁ। তো পাৰিলে তলফালে অলপ নামি দেখুৱাই দিওঁ ডেঞ্জাৰ জেগাটো। কৰিলে ময়ো গ'লোঁ, মোবাইলো গ'ল আৰু
এইখিনি জেগাত আছোঁ। জেগা তো ফাইনেলি গাঁও ধুব ওলালো। দাদাবিলাক আছে এইবিলাক গোটাই মাঘ বিহু স্পেচিয়েল বুলি আৰু এনজয় এটা কৰিম বুলি আহিলোঁ গোটেইবিলাকে নামি উঠি নাই। তাৰপিছত আমাৰ শিল্পদা আছে এইটো। এতিয়া ফাইনেলি মই গাঁও ধুম, ইয়াতে ভিডিঅ' কৰিব আৰু এইফালে তপন দা গা ধুব ৰেডি হৈ আছে। कहाँ गया है ये? इतना बड़ा मछली कहाँ से आया? তো ফাইনেল গা চা ধোৱা হ'ল আৰু এতিয়া কাপোৰ চাপোৰ খেলিব লাগে। কাপোৰ বুলি একো নাই মানে মই কিন্তু খুলি থৈছোঁ, সেনেকৈ এতিয়া যাব লাগিব। সেইখন তাতে এতিয়া পূৰা ঘৰৰ পৰা ৰেডি হৈ আহিছে। তো নুন চাল খাবলৈ ৰেডি হ'লোঁ আৰু চববিলাকে একেলগে নুন চাল খাম ইয়াতে। তো চাই থাকক পিছলৈকে। এই হৈছে চৰে মাংস, চৰেৰ নুন চাল, ঠেং মূৰা কিবা কিবি থাকে আৰু নুন চাল বুলি ক'লে, আৰু সেইটো খাবলৈ বিৰাট টেষ্টি হয় মানে। সেইটো খাম এতিয়া আমি। এতিয়া নুন চাল একেলগে গোটাইবিলাকে এই কাকাহঁতে খুব নাচিছে, ৰঙতে খুব নাচিছে কাকাহঁতে, নাচি আছে। কি গানটো পাহৰি গ'লোঁ দেই। এই নাচি আছে চবে একেলগে এনজয় কৰিছে আৰু। এতিয়া মানে খানা চানা খাবলৈ ৰেডি হৈছোঁ। খানা চানা খাই যামেই আৰু বেছি দিন নাথাকোঁ। এতিয়া ৰাতিও হ'ব লাহেকৈ, সেইকাৰণে যামেই আৰু। পিছফালে বেকগ্ৰাউণ্ড মিউজিক লাগি দিগদাৰ কৰি দিছে, ভিডিঅ'টো একদম খেচেৰা কৰি দিছে। এই ভাত খাবলৈ বহিছোঁ গোটেইবিলাকে। আমি এতিয়া যাম আৰু মানে ফাইনেলি যাম আৰু এতিয়া টাটা বাই বাই। তো আহিম আৰু পিছত আহি থাকিম, ওচৰৰে জেগা যিহেতু আহি থাকিম, চাই থাকিব আৰু চাবলৈ নাপাহৰিব। আমাৰ এতিয়া যাবলৈ আমি টাটা বাই বাই দিম, একবাৰ দেখা দিছোঁ আপোনালোকক। তো এতিয়া আমি চেলফি ল'ব লাগে দুয়োটাই মানে দেই। বাই বাই।